ওয়েলকাম টু গ্রামার একাডেমি ডিয়ার স্টুডেন্ট। আজি আমি আলোচনা কৰিব ওলাইছোঁ ট্রান্সলেট ইনটু ইংলিশ। আসলতে অসমীয়া বাক্যক যেতিয়া আমি ট্রান্সলেট কৰোঁ তেতিয়া আমি বিশেষকৈ এষাৰ বাক্যত আমি সমস্যাত ভোগোঁ, সেইটো হ'ল ইন্টাৰোগেটিভ সেন্টেন্স। প্ৰশ্নবোধক বাক্য যিবোৰ সেইবোৰক আমি কেনেকৈ ট্রান্সলেট কৰোঁ, এই ক্ষেত্ৰত বহুত ষ্টুডেণ্টে সমস্যাৰ সন্মুখীন দেখা যায়। আমাৰ কমেণ্ট বক্সতো বহুতে কমেণ্ট কৰিছে যে আচলতে ছাৰ এইবোৰ কেনেকৈ ট্রান্সলেট কৰা হয়। নৰ্মেলি যিবোৰ সেন্টেন্স থাকে সেইবোৰতো আমি ইজিলি কৰিব পাৰোঁ, কিন্তু যিবোৰ বাক্য ইন্টাৰোগেটিভ সেন্টেন্স থাকে সেইবোৰ বাক্য আচলতে কেনেকৈ ট্রান্সলেট কৰা হয় তাৰ বিষয়ে এটা স্পষ্ট ধাৰণা দিব লাগে। আজি ক্লাছটো যদি তোমালোকে মনোযোগেৰে দেখা তেন্তে আমি 100% নিশ্চিত যে আজিৰ পৰা কোনো জাতীয় বাক্যক ট্রান্সলেট কৰোঁতে তোমাৰ সমস্যা নহ'ব, মাত্ৰ সেই শব্দটোৰ ইংৰাজী টাৰ্মটো জানিলেই হ'ল। আমি লেটস স্টার্ট দ্য ভিডিও। আমি যদি এটা উদাহৰণ লওঁ যে তেওঁ যায়, তেওঁ যায়, এতিয়া এই বাক্যটোৰ যদি আমি ট্রান্সলেট কৰোঁ তেন্তে কি আহিব? তেওঁৰ ইংৰাজী হি, যায় অৰ্থাৎ গো। এতিয়া বাক্য কোন টেন্সত হৈছে? হি সাবজেক্ট, গো ভার্ব, অর্থাৎ বাক্য প্রেজেন্ট ইনডিফিনিট হয়েছে। হি কি থার্ড পার্সন সিঙ্গুলার নাম্বার। If the sentence is in present indefinite tense and the subject is in third person singular number, then we should use add s or es with the main verb. অর্থাৎ বাক্য প্রেজেন্ট ইনডিফিনিট টেন্স আর সাবজেক্ট থার্ড পার্সন সিঙ্গুলার নাম্বার থাকিলে ভার্বৰ লগত এস বা ই এস যোগ হয়। হি গোজ, তেওঁ যায়, ইয়াৰ ইংৰাজী লিখিলো আমি তেওঁ যায়। এতিয়া কথাটো হ'ল যে যি বিষয়বস্তু লৈ আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ আচলতে সেইটো হ'ল যে যদি এই বাক্যটোক ইন্টাৰোগেটিভ থাকে, প্ৰশ্নবোধক থাকে, এইটোতো অ্যাসাৰ্টিভ সেন্টেন্স, এনেকুৱা বাক্য থাকিলে তোমালোকৰ কোনো সমস্যা নহয়। কমেণ্ট বক্সৰ পৰা আমি যিমানখিনি গম পালোঁ, যেতিয়া এই বাক্যটো ইন্টাৰোগেটিভ থাকিব, অৰ্থাৎ যদি লিখায় যে তেওঁ ক'ত যায়, এতিয়া সমস্যাটো আহিল ইয়াত, তেওঁ ক'ত যায়। অৰ্থাৎ এই জাতীয় বাক্য যিবোৰ বাক্যৰ প্ৰশ্নবোধক বাক্য, সেই প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত তোমালোকে এষাৰ বস্তুৰ ওপৰত গুৰুত্ব দিবা, সেইটো হ'ল যে যি শব্দটোৰ দ্বাৰা প্ৰশ্ন কৰা হৈছে সেই শব্দটোক মনে মনে ব্ৰেকেট মাৰিবা। এতিয়া এই বাক্যটোত প্ৰশ্ন কৰা শব্দটো কোনটো? ক'ত, এইটোক মনে মনে ব্ৰেকেট মাৰা। মই তোমালোকক বুঝাবৰ কাৰণে ব্ৰেকেট দেখাই দিলোঁ, আচলতে ব্ৰেকেট নামাৰিবা, পৰীক্ষা হলত যায় এইটোক মনে মনে ব্ৰেকেট কৰা। ব্ৰেকেট কৰি পেলাই তেওঁ যায়, এতিয়া এইখিনিক প্ৰথমে ট্রান্সলেট কৰা। এতিয়া এইখিনিক ট্রান্সলেট কৰিলে কি আহিব উত্তৰ? হি গোজ আহিব। এতিয়া এই হি গোজটোৰ ইন্টাৰোগেটিভ কৰা আগতে। হি গোজটোক ইন্টাৰোগেটিভ কৰিলে কি হ'ব? ইফ দেয়াৰ উড হ্যাভ এনি অক্সিলারি ভার্ব ইন দ্য কোটেড সেন্টেন্স দেন দি অক্সিলারি ভার্ব শুড বি ইউজ বিফোর দ্য সাবজেক্ট। এইটো ইন্টাৰোগেটিভৰ 1 নম্বৰ সূত্ৰ। অৰ্থাৎ বাক্যত অক্সিলারি ভার্ব থাকিলে অক্সিলারি ভার্বটো সাবজেক্টের আগত বহে, 1 নম্বৰ সূত্ৰই কৈছে। এতিয়া লক্ষ্য কৰা হি গোজ, এই বাক্যত অক্সিলারি ভার্ব কি বৰ্তমান পৰ্যন্ত নাই। যদি অক্সিলারি ভার্ব নাথাকে তেন্তে ডটি ডাছৰ সহায় ল'ব লাগে। এইখিনি আমি আগতে কেইবা ক্লাছতো উল্লেখ কৰিছোঁ। বাক্য প্রেজেন্ট ইনডিফিনিট টেন্স থাকিলে গো, ডো বা ডাস, আৰু পাস্ট ইনডিফিনিট থাকিলে ডিড ব্যৱহাৰ কৰা হয়। এতিয়া লক্ষ্য কৰা বাক্য প্রেজেন্ট ইনডিফিনিট টেন্স সাবজেক্ট থার্ড পার্সন সিঙ্গুলার নাম্বার, গতিকে কি বহিব? ডাস বহিব। ডাস সাবজেক্ট আহি যাব হি। এতিয়া এফার্মেটিভ সেন্টেন্সত যদি মেইন ভার্বৰ লগত এস বা ইএস যোগ থাকে তেন্তে ইন্টাৰোগেটিভ বা নেগেটিভত গৈ প্ৰযুক্ত এস বা ইএসটো উঠি যাব, অৰ্থাৎ ইয়াত থকা ইএসটো উঠি যাব। আহিল কি? গো। ডাস হি গো। এতিয়া এইটোক ইন্টাৰোগেটিভ কৰিলে আমি উত্তৰ আহিল ডাস হি গো। এতিয়া ব্ৰেকেটত আছে কি? আমি মনে মনে যে ব্ৰেকেট মাৰিছিলোঁ ক'ত, ক'তৰ ইংৰাজী কি? হুৱেৰ। এতিয়া হুৱেৰটো বাক্যৰ প্ৰথমে লিখি দিলেই উত্তৰ হৈ গ'ল। হুৱেৰ ডাস হি গো, বাক্যৰ লাষ্টত সাইন অফ ইন্টাৰোগেশ্যন। আশা কৰিছোঁ বুজত আহিছে। যদি এই ধৰণৰ কোনো প্ৰশ্ন তোমালোকৰ মনত থাকে তেন্তে তোমালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ ৰেডি আছোঁ। তোমালোকে ইতিমধ্যে দেখিয়ে আছা বহুত কমেণ্টৰ উত্তৰ আমি অলৰেডি দিছোঁ। কিছুমান কমেণ্টৰ উত্তৰ আমি কমেণ্ট বক্সতেই দিব চেষ্টা কৰিছোঁ। যদি অকণমান দীঘলীয়া হয় সেইখিনি আমি তাৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া যদি এই বাক্যবোৰক আমি আৰু উদাহৰণ ল'ব বিচাৰোঁ, ট্রান্সলেট করার ক্ষেত্রে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হ'ল অসমীয়াত 6টা শব্দ মুখস্থ ৰাখা। 6টা শব্দ মনত ৰাখাটো বেছিভাগ গুৰুত্বপূৰ্ণ। সেইটো হ'ল যদি বাক্যত ব বা ম থাকে তেন্তে বাক্যটো ফিউচাৰ টেন্স। মনত থাকিব
ব বা ম থাকিলে ফিউচাৰ টেন্স। যদি বাক্যত ছিল, ছিলা আৰু ছিলু, ছিল, ছিলা, ছিলু যদি থাকে তেন্তে বাক্য পাস্ট টেন্স। কথাটো বুঝাব পাৰিছো? আকৌ একবাৰ ৰিপিট কৰিছো, ব বা ম, ব বা ম মানে ব অব্লিক ম নহয়, কিন্তু বাও থাকিব, ব বা ম এই তিনটাৰ যিকোনো এটা থাকিলে বাক্যটো ফিউচাৰ টেন্স, ছিল, ছিলা, ছিলু থাকিলে বাক্যটো পাস্ট টেন্স। আৰু যদি এই ছয়টাৰ এটাও নাথাকে তেন্তে প্ৰেজেন্ট টেন্স। উদাহৰণস্বৰূপে যদি আমি লওঁ, ধৰি লোৱা সাবজেক্টটো আমি ধৰি ললো, ভাৰ্বটো ধৰি ললো খোৱা, তেন্তে মই ভাত খাম, ইয়াত ম আহিল, তুমি ভাত খাবা অর্থাৎ সেকেন্ড পার্সন, বা আহিল, তেও ভাত খাব অর্থাৎ ব আহিল, তার মানে থার্ড পার্সন আহিল, অর্থাৎ ফার্স্ট পার্সনত ম, সেকেন্ড পার্সনত বা আৰু ফার্স্ট পার্সনত ব আহিব। ঠিক তেনেকে ফার্স্ট পার্সনত ছিলু, সেকেন্ড পার্সনত ছিলা আৰু ফার্স্ট পার্সনত ছিল ব্যৱহাৰ কৰা হ'ব। যেনে ফার্স্ট পার্সন, সেকেন্ড পার্সন, থার্ড পার্সনত ছিল আহিব, হয়। যেনে মই ভাত খাইছিলো, তুমি ভাত খাইছিলা, তেও ভাত খাইছিল, অর্থাৎ মূলৰ ওপৰত ব বা ম থাকিলে বাক্য ফিউচাৰ টেন্স, ছিল, ছিলা, ছিলু থাকিলে বাক্য পাস্ট টেন্স। যিকোনো বাক্য যদি বাক্যত থাকে তেন্তে এইটো নিশ্চিত হ'ব। তাৰপিছত তোমালোকে নিৰ্বাচন কৰিবা যে বাক্যটো ফিউচাৰ টেন্সত থাকিলেও কোন টেন্সত আছে, ফিউচাৰৰ কোন ভাগত আছে, বা পাস্টত থাকিলেও কোন ভাগত আছে, এনেহেন বাক্য। আমি পাস্ট ইন্টাৰগেটিভ জাতীয় বাক্যবোৰৰ আন এটা উদাহৰণ তোমালোকক দেখুৱাই আজিৰ ক্লাছটো শেষ কৰিম। সেইটো হ'ল, ধৰি লোৱা যে তুমি কি কৰি আছা, তুমি কি কৰি আছা, এতিয়া এই বাক্যটোলৈ লক্ষ্য কৰা, তুমি কি কৰি আছা। এতিয়া যদি আমি সেই প্ৰথম সূত্ৰটো প্ৰয়োগ কৰো যে বাক্যত যি শব্দটোৰ দ্বাৰা ইন্টাৰগেটিভ কৰা হৈছে বা প্ৰশ্ন কৰা হৈছে সেই শব্দটোক মনে মনে ব্ৰেকেট মাৰিলে এই বাক্যত আহিব কি, কি। গতিকে কি শব্দটোক তুমি ব্ৰেকেট মাৰা, আহিব কি, তুমি কৰি আছা। এতিয়া তুমি কৰি আছা বুলি কোৱাৰ লগে লগে ইউ আর ডুইং, উত্তৰটো আহিল ইউ আর ডুইং, তুমি কৰি আছা, অৰ্থাৎ দ্য ওয়ার্ক ইজ কন্টিনিউ ইন দ্য প্ৰেজেন্ট টাইম, এইটো বৰ্তমানত চলি আছে, তুমি কৰি আছা, সেইকাৰণে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰয়োগ কৰা হৈছে। ইউ আর ডুইং, তুমি কৰি আছা। এতিয়া এই বাক্যটোক আমি ইন্টাৰগেটিভ কৰিলে আমি কি কৰিম যে বাক্যত অক্সিলাৰি ভাৰ্ব থাকিলে অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগত আহিব। এতিয়া অক্সিলাৰি ভাৰ্বটো কি আছে, আর আছে, সাবজেক্টটো আছে ইউ, গতিকে আরটো ইউৰ আগত আহিব। উত্তৰটো কি আহিব, আর ইউ ডুইং, এইখিনি উত্তৰ আহিল। এতিয়া ব্ৰেকেটত কি আছে, কি, কিৰ ইংৰাজী কি, হোৱাট, তেন্তে আমাৰ উত্তৰ ফাইনেল আনসাৰটো কি আহিল, হোৱাট আর ইউ ডুইং, তুমি কি কৰি আছা। আশা কৰিছো আজিৰ ক্লাছটো বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে, যিকোনো ধৰণৰ ইংৰাজী ব্যাকৰণত যিকোনো প্ৰশ্ন তোমালোকৰ থাকে, তেন্তে তোমালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ভিডিঅ'টো চোৱাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা বুলি আশা ৰাখি অনাগত দিনত নতুন ভিডিঅ' লৈ লগ পাম তাৰ প্ৰতিশ্ৰুতি দি আজিৰ ক্লাছটো শেষ কৰিছো। ধন্যবাদ।